নমস্কাৰ, লাইভ শিৱসাগৰলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি লাইভ শিৱসাগৰ উপস্থিত আছে নআহাৰত। নআহাৰ হৈছে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ গ্ৰীণ গগৈ পথৰ কাষতে থকা এখন অসমীয়া ৰেষ্টুৰেণ্ট। ইয়াত অসমীয়া আমিষ আৰু নিৰামিষ আহাৰ জুতি লগাই পৰিৱেশন কৰা হয় আৰু শিৱসাগৰ নগৰৰ মাজমজিয়াত সম্প্ৰতি যথেষ্ট পৰিমাণে জনপ্ৰিয় হৈছে নআহাৰ। আৰু নআহাৰত কি কি খাদ্য পৰিৱেশন কৰা হয় এই সমগ্ৰ কথা জানিবৰ কাৰণে নআহাৰৰ স্বত্বাধিকাৰী নীলম মজুমদাৰৰ সৈতে আমি কিছু কথা বতৰা পাতিম। আহকচোন আমি ভিতৰলৈ যাওঁ নআহাৰলৈ। প্ৰতিটো দিনেই নআহাৰ এইদৰে ব্যস্ত হৈ থাকে আৰু নআহাৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইয়ালৈ আহে। বিশেষকৈ যিসকলে বিভিন্ন চৰকাৰী কাৰ্যালয়ত কাম কাজ কৰে বা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানত কাম কাজ কৰে, তেওঁলোকে ঘৰুৱা আহাৰৰ সোৱাদ বিচাৰি নআহাৰলৈ আহে। দিনত এই পৰিৱেশেই নহয়, ৰাতিও একেই পৰিৱেশেই এই নআহাৰত বিৰাজ কৰে। এতিয়া নিশা 8:30 বাজিছে আৰু নআহাৰত যথেষ্ট পৰিমাণে গ্ৰাহকৰ ভিৰ আছে আৰু যথেষ্ট সংখ্যক গ্ৰাহক আহিছে নআহাৰত আজি অসমীয়া খাদ্যৰ সোৱাদ ল'বলৈ। আৰু নীলমক মই প্ৰথমে জানিব বিচাৰিম নআহাৰ কেনেকৈ আৰম্ভ হ'ল? নআহাৰ মানে মই বস্তু বনাই খুব ভাল পাওঁ আৰু বস্তুবিলাক মানে ধৰি লওক আপুনি ঘৰত আলু পিটিকা খায়, মই আকৌ আলু পিটিকা এনেকৈ খাই ভাল নাপাওঁ যে আলু পিটিকা অলপ কণী লৈ মিলাই দিওঁ, আলু পিটিকাৰ টেষ্টটো অলপ বেলেগ হয়। তেনেকৈ যি টি বস্তু মিলাই মানে খাওঁ, লগৰখিনিক খুৱাওঁ, চবে খুব ভাল পায়। তেনেকৈ নআহাৰ চিন্তা কৰি মোৰ এজন সতীৰ্থ বন্ধু আছে, তেওঁক কৈছিলে মোক এটা জেগা লাগে, এখন হোটেল খুলিম। তাৰপৰা তেওঁ এনেকৈ মোক সুবিধা কৰিলে জেগাকণ। আজি মানে এই নআহাৰ ইয়াতে আৰম্ভ হ'ল, 6 মাহ হ'ল আজি। এতিয়া নআহাৰত কি কি স্পেচিয়েল কি? এতিয়া আমাৰ লগত আছে প্ৰথম হাঁহে কোমোৰাই। এয়া হ'ল হাঁহে কোমোৰা, এয়া হাঁহে কোমোৰা, এয়া হ'ল মাটি দাইল আৰু কাঠ আলু, যিটো মাঘৰ বিহুত চলে। এইটো লোকেল চিকেন। আৰু এয়া হ'ল আমাৰ বাহু মাছ, ফুলকবি, মটৰ এটা জোল। এইটো আজি বনালে মচুৰ দাইলৰ পিটিকা। তাৰপৰা এইটো আমাৰ জেনেৰেল আচাৰটো মানে আচাৰ থাকে। এইটো হ'ল আপোনাৰ চাটনি, পদিনা চাটনি, আলু পিটিকাৰ লগত মানে কণী, বেঙেনা পিটিকা। তাৰপৰা থাকিলে মোৱা মাছ কলপাতত দিয়া। এইটো হ'ল বন্ধাকবিৰ চাটনি। তাৰপিছত এয়া হ'ল মানে যিখিনি আমাৰ বাহু মাছৰ মাথা আছিলে, বাহু মাছৰ মাথা আৰু বেঙেনা মিলাই মুড়িঘণ্টা। তাৰপৰা হ'ল কণ বিলাহী আৰু কচুৰ পিটিকা, চাটনি, আৰু পিটিকা বা চাটনি এনেকুৱা টাইপৰ এটা আইটেম। তাৰপৰা আপোনাৰ এইটো গোটা কচু, যিটো আমাৰ কচু যে গোটা কচু, তাৰ পিটিকা, এটা চাটনি, গাজৰ। ইয়াত মানে মই দেখিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা বাতি আছে, মানে 15টা খাদ্য সম্ভাৰ ইয়াত আছে। এইটো স্পেচিয়েল নে সদায় থাকে? মানে যোনে যেনেকৈ বিচাৰে। কোনোবাই যদি কয় বোলে আমাক অকল হাঁহে ভাতে লাগে, অৰ্ডাৰটো যেনেকৈ লওঁ তেনেকৈ আমি বনাওঁ। কোনোবাই ধৰি লওক কয় বোলে আমাক হাঁহৰ ভাতহে লাগে, আমাৰ অৰ্ডাৰটো অকল হাঁহ ভাত লাগে। আৰু এইফালে অকণমান কি কি আছে দেখাবলৈ অনুৰোধ কৰিম। এইখিনি মানে আমি জাষ্ট আপোনাক দেখাবৰ কাৰণে কৰিলোঁ। গম পাইছোঁ। ইয়ালৈ যদি গ্ৰাহক আহে এই আটাইকেইটা খাদ্য খাবলৈ পাব। ঠিক আছে। এয়া মোৱা মাছ পাতত দিয়া কেনেকৈ বনাইছিলে তাৰ পৰা ওলাই আহিছে। পাতত দিয়া মোৱা মাছ নীলমে ৰেডি কৰি ৰাখিছে। বেঙেনা পিটিকা, এটা চব্জি, কচু পিটিকা, আলু পিটিকা, মচুৰ দাইলৰ পিটিকা এটা বনাইছে, চালাড, মুড়িঘণ্ট, আৰু বাকী আহি আছে মাংসখিনি আহি আছে চব। এয়া হাঁহখিনি,
সাজু হৈ আছে পূৰা এইটো মাছ আৰু এটা বস্তু ওলাব আছে গৰমে গৰমে ওলাই আছে এইটো লোকেল চিকেন তাৰমানে যোনে আমাক অৰ্ডাৰ দিয়ে বোলে আমাক বোলে গোটেইকেইটা আইটেম লাগিব বুজিছোঁ মোক এটা কথা কোৱাচোন মানে ইয়াত যদি খাবলৈ আহিব লগা হয় তেতিয়া আগতীয়াকৈ অৰ্ডাৰ দিব লাগিব নে আহিলে খাব পাৰিব আমাৰ আপুনি যিটো থালি দেখিলে এতিয়া প্ৰথমতে থালিখন দেখিলে এই আইটেমকেইটা আমাৰ ৰেগুলাৰ থাকে এই আইটেমকেইটা ৰেগুলাৰ থাকে ভেজ থালি যিটো স্পেচিয়েল ৰেগুলাৰ থাকে এই আইটেমকেইটা আমাৰ ৰেগুলাৰ থাকে ঠিক আছে মই এতিয়া কোৱা খানাৰ টাইমিংবিলাক কোৱা ৰাতিপুৱা কেইটাত খোলে গধূলি কেইটাত বন্ধ কৰা হয় আৰু এড্ৰেছটো কৈ দিয়া আমি আহি পাওঁ ধৰি লওক 8:30 বজাত পাওঁ আমাৰ খানা 10টা বজাত সাজু হৈ যায় 10টাৰ পৰা ৰাতি 9:30লৈকে খানা থাকে মাংস কি কি পোৱা যায় ইয়াত হাঁহ পাব ছাগলী পাব ব্ৰইলাৰ পাব লোকেল চিকেন পাব মানে সকলোৱে ইয়ালৈ আহিব পাৰে সকলো আৰামত পাৰে আহিব আৰু মাছত ৰৌ বাহু মোৱা মাছ আৰু ছিজনৰ যি মাছ ওলায় লোকেল মাছ সকলো পোৱা যায় সকলোখিনি পায় খুব ভাল হৈছে প্ৰত্যেকটো আইটেমেই খুব বঢ়িয়া আৰু ঘৰুৱা সোৱাদ আছে মইতো ফেচবুকত দেখি থাকোঁ সদায় কিন্তু খাবলৈ ভাগ্যৱান আছিলে আজি পালোহি মই মাজে মাজে আহোঁ আৰু ইহঁতৰ ইয়াত খাবলৈ ভাল লাগে কাৰণে আহি থাকোঁ অসমীয়া খানা পাওঁ ভাল বনাই মাছ ভাল লাগিছে আহিম বুলি ভাবি আছিলোঁ আজি আহিম খাবলৈ ভাগ্য হ'ল ভাল লাগিছে মই কলিকতাৰ পৰা ইয়াত খাম বুলি আহি আছোঁ সদায় ইয়াত মানে কলিকতাৰ ফেচবুকত ছবি দিয়ে ইমান ধুনীয়া ধুনীয়া খোৱা মই গ'লো তাত গ'লে আগতে খামগৈ ইয়াত আজি খাই পেলাই খুব ভাল লাগিলে মই ইমানখিনি পিটিকাৰ কথা পাহৰিয়ে গৈছিলোঁ তাত গৈ পেলাই যে বেঙেনা পিটিকা কণ বিলাহীৰ পিটিকা তাৰপাছতে আকৌ কি কি পিটিকা আছে বহুত মই কি পদিনা চাটনি বন্ধাকবিৰ চাটনি সৰু মাছৰ কি মোৱা মাছ পাতত দিয়া চব্জি হাঁহ মাংসৰ লগত কোমোৰা দিছিলে মই চব খালোঁ আৰু ইমান বেছি বেছি দিলে আৰু খাব পৰা নাই মোৰ ইমান ভাল লাগিছে খুব ভাল লাগিছে মই কলিকতাৰ পৰা ভাবি আছোঁ যাওঁ আৰু মোৰ বোৱাৰীয়ে কৈছে বাবা তুমি কি কি খালা ফটো তুলি লৈ আহিবা